riba na bata. Ahura. Kalamot. Oh. Ramchandra আহিছে. ৰবা তলত বহিছে. তাক দেখি আমাৰ কইনাই কঁকাল ঘূৰাই নাচিছে. ৰামচন্দ্ৰ আহিছে. ৰবা তলত বহিছে. তাক দেখি আমাৰ কইনাই কঁকাল ঘূৰাই নাচিছে. কঁকাল ঘূৰাই নাচিছে. আহুৰা. এই কামখিনি হ'লে ৰক্ষা পাম আৰু. অকলি যৌ বন্ধৈ মাৰ আকৌ বিহগৈ পাতত লগে পালে জোঁৱাই এই কামৰ সময়ত ডিষ্টাৰ্ব কৰিলে কিন্তু মই বেয়া পাওঁ দেই. শুনচোন তোক মই ৰাতিপুৱা বিচাৰি পিছত তোৰ খবৰেই নাই. কিয় বা বিচাৰি ফুৰিছিলি? চাহ খাবলৈ আকৌ। দে আকৌ তেনেহ'লে চাহ দে মানে বনাব লাগিব। বনোৱাই নাই এনেই সুধিব আহিছ মানে? আগতে বনাই থম নেকি সুধি লৈছো। এবাৰ সুধিবি আকৌ গৈ বনাবি আকৌ দিব আহিবি এনেকৈ সময়বিলাক পাৰ কৰ ন? তোতকে বেছিয়ে কৰো। খোৱাটোৰ বাদে কি বেছি কৰ? সেই হিচাপে তই চাগে জন্মৰ পৰা খোৱাই নাই। এই যিজনে বিয়া পাতিব নহয় হৈছে আৰু একাপ চাহৰ কাৰণে তই মোক কান্দিব নালাগে, মনলৈ চাহ লৈ আহিছো। মানসী বা আপুনি চাহ কিয় আনিল? এতিয়া সুধিবলৈ আহিছে কাম চোৰ কৰাবাৰ। এতিয়া মনে মনে থাক, মই বনালোৱেচোন। তাতে কি হ'ল? সপ্তাহটোৰ 6 দিন তহঁতিয়ে কৰ, এদিন যেনিবা মই কৰিলো। কি হ'ল তাতে? হ'লেও তহঁতৰ বিয়াৰ পিছত নকৰো দে। বিয়া আৰু এই হৈছে ইচ কম হিৰটোনে মোৰ পাছত ঢেৰ ল'ৰা লাগি আছে। হয় নেকি? লাগিবই, বেলেগ কাম নাই যে তাহাঁতৰ। তোৰ কিন্তু বেছি হৈছে মন। হ'ব মন, যাচোন নিবিৰক মাতি আনগৈ। বাৰু মই এই কাপোৰযোৰ সলাই মাতি আনি আছো। হ'ব দে, তহঁতৰ বিয়াখন ময়ে পাতি দিম। সঁচা? কিন্তু সি মোক পাহৰি যায় বুলিহে সন্দেহ। হাঁহিব নালাগে, ক'ব নোৱাৰা নেকি? প্ৰতি দেওবাৰেনো তুমি আমাৰ কাহিনী কিয় শুনা? ককাই কৈছিল নহয় তোমালোকৰ নিজৰ ঘৰ আছে, তোমালোকে ককাক ভাল পোৱা কাৰণেহে ইয়াত আছা। ঠিকেইটো কৈছে। আইতা নিজৰ ঘৰৰ মানুহেও এৰিব পাৰেনে? পাৰি, যেতিয়া আপোনবোৰৰ বোজা হৈ পৰে। আপুনিও যে নহয় তাৰ আগত কি কথাবোৰ কৈ আছে বাৰু? আইতা খং নকৰিবা। খং কৰা নাই বাবা, মই কৈছোঁ তুমি এইবোৰ কৰি থাকিলে দেৰি হ'ব নহয়, তুমিতো তালৈ যাব লাগিব। মই পাহৰিছিলোৱে। তোমাক চাগে মনই বিচাৰি আছে তাত। ঠিকে কৈছে আইতা, মই যাওঁ দেই। ইয়াৰ বাবে বহুত আঘাতৰ পাছতো নিজক জীয়াই ৰাখিবলৈ প্ৰেৰণা পাইছে। দেওবাৰৰ দিনটোতে নিজৰ জীৱনটো ঘূৰি অহা যেন পাওঁ। আমাৰ এবাৰ ক'ৰবাত ভুল হৈছিল নেকি? যুগৰ শিক্ষাৰে ল'ৰা ছোৱালীবোৰ গঢ় দিবলৈ যাওঁতে মানৱতাৰ শিক্ষা দিয়াই নহ'ল। বিদেশত থকাৰ বাবে নাতি ল'ৰা মুখেই দেখা নাই। এতিয়া অনুভৱ কৰিছোঁ জীৱনত কি ভুল কৰিলোঁ। ল'ৰাক পঢ়াই শুনাই চাকৰিৰ বাবে যোগ্য কৰিলোঁ। সি নিজৰ পচন্দমতে চাকৰিয়াল ছোৱালীও বিয়া পাতিলে, কিন্তু শেষত এয়াই মোৰ শেষ ঠিকনা, বৃদ্ধাশ্ৰম। মহাতি এই মস্ত হাতীটোৰ আগত এতিয়া মইহে হাতী। বাবা নামো ঐ কিয় জানো এই দেওবাৰৰ দিনটো আহে ঐ। তুমি আহি আমাৰ লগত খেলিবলৈ আকৌ। তুমি আমাৰ লগত খেলিবলৈ বেয়া পোৱা নেকি? নাই নাই নহয়, পাবও পাৰা, আমাৰ ঘৰৰ মানুহ নাই যে। মই মানে কি ঘৰৰ নহয়। দিয়া আজিৰ পৰা নাহো। নাই প্লিজ আহিবই লাগিব, খুৰা আহিবই লাগিব। বাৰু নিবিৰিয়ালৈ নাহা নেকি? এতিয়ালৈ অহাই নাই। খুৰা মই আহি গলো। এই মই তোমাকেই বিচাৰি আহিছিলো। বায়ে তোমাক বিচাৰি আছে। বাক ক'বা মই ককাৰ লগত দেৰিকে যাম। হয় নেকি? তাই মই কম দিয়া। আচ্ছা আমি এতিয়া কি খেলি? খুৰা আপুনি যদি ইয়াত খেলিয়ে থাকে বাক ক'ব কেতিয়া? সেইটোতো ঠিক কথা ক'লা। ঠিক আছে ব'লা, তোমাক ককাৰ ওচৰত মই থৈ যাম। বাৰু বাই বাই। ব'লা। বাই। অ'কে বাই বাই। বাই বাই খুৰা। এই আমো নাই ফৰ্মুঠিও নাই দেখোন। ক'ত আম্বা? এই মই মনৰ কথা কৈছোঁ আকৌ। সি চাগে কি কামত গৈছিল পাহৰি গৈ খেলত লাগিলেগৈ।
মই আকৌ পাহৰিব পাৰোঁ কিন্তু এইটোৰ নিচিনা কাম চোন নহয় হ'ব তহঁতি কিমান লাগি থাকনো সি বোলে ককাকৰ লগত আহিব সেইকাৰণে ককাকৰ ওচৰত থৈ আহিছোঁ তয়ো যে আৰু দেই পাৰিবি তই জুই দে খাই গাহৰি জুই দে তই পাৰিবি জুই দে খাই গাহৰি পাৰিবি তই জুই দে ইয়ে পালি মজাটো মোৰ লগত খেলিব কি হ'ল জুলি তই আমাৰ লগত খেলা নাই যে মন যোৱা নাই ঐ চাহিছো না জুতিৰ কি হৈছে কি হ'ল জুতি আহচোন আহ বাহ মা দেউতালৈ মনত পৰিছে হয় দে আমি আমাৰ মা দেউতাক কোন চিনিয়ে নাপাওঁ মন বেয়া নকৰিবা জ্যোতি মানসী বাহঁত আছে নহয় আছে কিন্তু তথাপিও দেউতাৰ মাৰ কোলাত মূৰ থৈ শুবলৈ মন যায় আমাৰ মা দেউতাই চাগে আমাক বেয়া পায় সেইকাৰণে এৰি গ'ল হ'ব এইবাৰ জ্যোতিৰ বাৰ্থডেত বাক লৈ ফুৰিবলৈ যাম আমি দেখোন আমাৰ আচল বাৰ্থডেটো কেতিয়া নাজানোৱেই আমি ইয়ালৈ অহাৰ দিনাৰ পৰাই আমাৰ বাৰ্থডে মানসী বাই কয় ভগৱানে যি কৰে ভালৰ কাৰণে কৰে সেইকাৰণে মন বেয়া নকৰিবা হ'ব খেলিবলৈ মোৰ লগত কাৰ নাম আছে হাদৰি বাইদেউ কি ভাবি আছে ল'ৰাই পইচা পঠিয়ালে ন এৰা এনেকুৱা সময়বোৰত নিজকে যেন কিয় জীয়াই আছোঁ তেনেকুৱাই অনুভৱ হয় তেনেকেনো কিয় কয় এসময়ত ভৰপূৰ ঘৰ এখনত ল'ৰাই বাহিৰত চাকৰি কৰে বুলি আনন্দৰে গৌৰৱে আছিলোঁ হঠাৎ যে ভগৱানে কি কৰিলে মানসী নিবি গ'ল নেকি পেহী লগৰ কেইজনৰ ওচৰলৈ গৈছে মনও আছে তাত দেখিছে মনই তাক ককাকৰ লগত এৰি ঘৰ পালেগৈ কি মানসী তাৰ কথাটো কিমান আগবাঢ়িছে জেঠাই ডক্টৰৰ ওচৰলৈ বহুতবাৰ গ'লোঁ কিন্তু কোনেও একো ক'ব পৰা নাই দেখোন এৰা তাকতো ক'বও নোৱাৰি সেইটোৱেতো চিন্তাৰ বিষয় হৈছে মই এতিয়া গৈ থাকোঁ ঠিক আছে হ'ব যোৱা চিন্তা কৰি নাথাকিবা সি চাগে গৈ ঘৰ পালেগৈ বাৰু ঠিক আছে হ'ব যোৱা ব'লক চাহ খাওঁগৈ ব'লক ককা আজি তুমি ক'ত আছিলা মই ইমান খেলিলোঁ তুমি তোমাৰ লগৰ লগত আছিলা আৰু মই মোৰ লগৰখিনিৰ লগত আছিলোঁ হয় নেকি অকণমান ৰৈ লওঁ বহুত ভাগৰ লাগিছে ভাগৰ লাগিলেই নে তোমাৰ মোৰে ভাগৰ লগা নাই মই সৰু যে তুমি ডাঙৰ ককা তোমাৰ এজ কিমান এজ মোৰ এজ এতিয়া ৭৫ বছৰ মানে 75 বা 75 মানে ডায়মণ্ড জুবলি ডায়মণ্ড জুবলি মানুহৰ আকৌ ডায়মণ্ড জুবলি হয় নেকি আমাৰ স্কুলত পাতিছিলে হ'ব দিয়া বাৰু এতিয়া আমি ঘৰলৈ যাওঁগৈ ব'লা পেহী আকৌ ৰৈ থাকিব নহয় বাকীখিনি কথা আমি ঘৰতে পাতিমগৈ ব'লা নিবিৰলৈ বেয়াই লাগে এৰা পাই কেনেকেনো নিজৰ ল'ৰা ছোৱালী এৰিব পাৰে হয় দিয়ক সুখ দুখ মানুহৰ কপালৰ লিখন কোনোবাই পায়ো হেৰুৱাইছে আৰু কোনোবাই মূৰ খুন্দিয়াইও পোৱা নাই এৰা আমি আকৌ পাইছোঁ মোৰো খুন্দিয়াই আছোঁ হয় দিয়ক কেতিয়াবা যদি মাহেকৰ পইচাকেইটাৰ লগতে নাতিটো বোৱাৰীজনীও আহিলেহেঁতেন তুমি কি কৰিবা ডায়মণ্ড জুবলিত মই কবিতা আবৃত্তি কৰিম বুলি ভাবিছোঁ শিকাই দিবা দেই ককা দিম আকৌ চাই দিবানে দিমতো ককা আৰু নাতি ল'ৰা দুয়ো মিলি জুলি সাজিছে বালিঘৰ বা বঢ়িয়া আৰু এটা কোৱাচোন ককা আৰু এটা ক'ব লাগিব নেকি
বাৰু ঠিক আছে ৰ'বা চিন্তা কৰিব লাগিব সোনকালে ভাবা ককা পৰি গ'ল মনত নতুন বঢ়িয়া একোকে নাখাওঁ আজি একোকে ভোক নাই আছে যদি আধা খেৰ চিৰা দিবি ভাল চাই দৈ মোক নালাগেই গাখীৰৰ সৰপাল খেজুৰীৰ গুড় যদি লৈ আহ এইফালে নাই যদি মালভোগ জাহাজী কলকেই আন আৰু একো নালাগে এয়াই হ'ব জলপান কেনেকুৱা লাগিল তোমাৰ কবিতাটো কি মানুহ ভোক নাই কৈ চব খালে দেখোন অভিনয় কৰিলে ভাল পাব ছাৰ বাইদেউহঁতে নাই নহ'ব আমাৰ ক্লাছৰ কবিতাই ভাল জনি জনি য়েছ পাপা ইটিং চুগাৰ ন পাপা অ' ককা তোৰ মা দেউতা ক'ত তুমি অকলে থকাৰ কাৰণে তোমাৰ ওচৰত থৈ গৈছা নেকি মোৰ নাতি ল'ৰা ডাঙৰ হৈছে গিফ্ট এটা দিব লাগিব তেতিয়াহ'লে দিবইতো লাগিব ৱেডনেছডে তোমাৰ বাৰ্থডে নহয় জানো গিফ্ট এটা তোমাকহে দিব লাগিব কিন্তু কি লাগিব তোমাক ককা মৰমী মৰমী বাইদেউ গৈছো মৰমী মই ডক্টৰৰ ওচৰৰ পৰা আহোঁগৈ ঘৰখন চাবি ঠিক আছে বাইদেউ সৰ্বনাশ মই গাখীৰ বহাই থৈ আহিছিলো মই বাৰু গেছটো অফ কৰি থৈ আহিছোঁ কিন্তু কিছুমান মানুহক যে আপুনি দায়িত্ব দিয়ে আৰু তোৰ বাৰু এনে জীয়াই থাকিবলৈ মন নাই নেকি হ'ব কিমাননো লাগি নাথাকো নিবিৰক চাবি বাহ ব'লক যাওঁ পিছে মন্দা প্ৰেম কিমান আগবাঢ়িছে তপা মূৰৰ চুলি সমান নহ'ব হেতলত বাহ ব'লক তোমালোক আকৌ বাৰ্থডেলৈ যাব লাগিব কিন্তু বাৰ্থডে কাৰ নিবি ছাৰপ্ৰাইজ ছাৰপ্ৰাইজ তেতিয়াহ'লে গিফ্ট কি দিম নিবিৰ কাৰ বাৰ্থডে জানিলেহে কিবা বনাব পাৰিম নিবিৰ বাৰ্থডেত কি খুৱাবি মই আকৌ সৰহকৈ খাম দেই এইটো অকল খাওঁকে থাকো খুৰা আৰু মানুহ মাতিবলৈ আছে নহয় ব'লা আকৌ তুমি যোৱা নেকি মই যাম আপুনি থাকিব নেকি নাই ব'লা বাই ঐ বাৰ্থডে কোনো আমিনো কেনেকৈ জানো মই কি গিফ্ট দিমনো মই ফুল এপাহকে দিম বোলা ছোৱালী হা ফুল দিম বুলি যে কৈছ কথাও যে ছাৰ আছে আছে পঢ়ক ছাৰ আপুনি ৰিপৰ্টটো মোক হোৱাটছএপত পঠাই দিয়ক ছাৰ আপোনাক বিচাৰি চেম্বাৰলৈ গৈছিলোঁ নাপাই পেলাই ইয়ালৈকে আহিলোঁ ভালেই কৰিলা মই যে আপোনাক নিবিৰৰ কথা কৈছিলোঁ আমি বৰ চিন্তাত পৰিছোঁ চিন্তা নকৰিবা সম্পূৰ্ণ চেষ্টা কৰিম মই ঠিক কৰিবলৈ মাত্ৰ ল'ৰাটোক মই এবাৰ লগ পাব লাগিব তাকতো কথাবোৰ ক'বই নোৱাৰোঁ তেনেহ'লে কি কৰা যায় আপুনি বেয়া নাপালে আমাৰ ঘৰলৈ এপাক যাব পাৰিব নেকি পাৰিম বাৰু কিন্তু আপুনি ক'ব কি বুলি পৰহিলে সি তাৰ ককাকৰ লগত বাৰ্থডে পাতিব আপুনি তালৈকে যাব ঠিক আছে মই যাম বাৰু থেংক ইউ ছাৰ তেতিয়াহ'লে মই যাওঁ আপুনি এপাক আমাৰ ঘৰলৈ ঠিক আছে যাম বাৰু আইতা আহিলা মানুহ মাতিব দিছেগে ল'ৰাটো ভাগৰে লাগিছে নহয়নে আৰু লগতে মই লেম আইতা ৰেছ নাই ককাৰ 75 years বাৰ্থডে নিবি পিছে আমি উপহাৰ কি দিব লাগিব মানে গিফ্ট নালাগে আইতা আপোনালোক গ'লে হ'ব ককাই ভাল পাব তুমি কি দিবা নেজানো নহয় ককাই মোক কোৱাই নাই পিছে মন বাৰ্থডে পিছতে তোৰ বিয়াখনো ধৰি দিওঁ নেকি বাৰু নাহো সেইকাৰণে মই ইয়ালৈ নাহোঁ কিনো বেয়া কথাটো ক'লে বিয়া বয়স হৈছে কাৰণেহে কৈছেতো মোৰ বয়স হৈছে কিমাননো চাবি আকৌ বয়স নাই হোৱা নহয় কৈ থাকোঁতে হাতত থকাজনীও যাবগৈ কোননো বাৰু মৰমী আকৌ
ৰাতিপুৱাৰ পৰা 5টামান ফুটিলেই। পিছে বেলুন ফুলাইছে নে ফুটাইছে? এই ৰাতিপুৱাৰ পৰা মানে মই চাইকেলত পাম দিয়া পামটোৰ দৰে হৈ গৈছোঁ। কৰিবই লাগিব আমাৰ নিবিড়ৰ অৰ্ডাৰ। এই মৰমীজনীৰ আকৌ যে একাপ চাহ দিবৰ কাৰণেও খবৰ নাই। আৰে আপুনি কামেই কৰা নাইচোন, চাহ কপা দিব? লাগে কাৰণে আনিছোঁ, তহঁত চবে চাহ খাই ল। মই প্ৰথমে খাম দেই। অকল ডাইৰেকশ্যন দিয়া মানুহবিলাকক চাহ নিদিলেও হ'ব। মই মানে একো কৰাই নাই। হ'ব লাগি থাকিব নালাগে, সোনকালে কামবোৰ কৰি শেষ কৰ। আৰুনো কি কাম আছে? প্ৰসাদ তিয়ালি, আনিলো। মিঠাই আনিলি, ৰেডি। আৰু তই? মই ৰেডি। অঁ নাই মই ৰেডি নাই হোৱা, ওলাবলৈকে আছেই। ব'লা নিবি, আমি ওলাও গৈ ব'লা। মোৰ ৰমিও কথা এটা আছে পিছে। একদমেই এইটো আবা। তোৰ কিন্তু পাবও হৈছে। মই কি কৰিলোঁ আকৌ? তোকাই আছিলি যে। নহয় অ', ইয়ালৈ আহি সকলোৰে লগতে এনেকৈ থাকিয়ে ভাল লাগে। তেতিয়া অন্তত নিজকে অনাথ অনুভৱ নহয়। তোক মাৰিমহে আৰু এতিয়া মই। আমি কি পৰ? আজি ককাৰ বাবেতো নিজৰ ভৰিত থিয় দিছোঁ। তই এইবোৰ বন্ধ কৰিবিনে? হ'ব দে, মই গৈ থাকোঁ। আহোঁতে কেকটো মই লৈ আহিম দে। সোনকালে আহিবি কিন্তু। ঠিক আছে দে। অ' খুৰা, মোৰ হৈ গ'ল। এইটোহে শেষ আছিল আৰু মোৰ ৰেচ নাই। অ' খুৰা, মোৰ হৈ গ'ল। ধুনীয়া। ডাঙৰ নিচিনা কথা ক'ব জনা মানুহে নিজে কাপোৰ পিন্ধিব লাগে। তুমি কিন্তু খুৰা, তোমাৰ মাইনা হ'লে আমাৰ দৰে অকলে নেৰিবা। অ' খুৰা, মই কিন্তু আজি প্ৰসাদ সৰহকৈ খাম। ভাল হ'ল বাপেকে, মই ভোক দিওৱাই নাই। হ'ল আৰু বাজি হ'ব লগা পালে। কোনে বান্ধিব? অ' ককা, মই আকৌ আপোনাক বেয়া পাইছোঁ দেই। কিয়? আপুনি মোক নক'লে কি গিফ্ট দিব লাগিব। মই তোমাক সময়ত কম নহয়। সেইটো সময় বা কেতিয়া আহিব, মই তোমাক সময়ত কৈ দিম দেই। মানসী আছেনে? আছে। অ' বা আলহী এজন আহিছে। অ' আপুনি আহিলে? নিবিৰ, ভিতৰলৈ যোৱাচোন। কেতিয়াৰ পৰা হৈ আছে? মোক ঘটনাটো বুজাই কওকচোন। তাৰ ককাক মানে মোৰ দেউতাই চাকৰিৰ পৰা অৱসৰ লোৱাৰ পাছত ঘৰৰ ওচৰৰ ঘৰ এটাত বৃদ্ধাশ্ৰম এখন খুলিছিল। অঁ, তালৈ মই গৈছোঁ। এদিন ৰাতি তাৰ পৰা আহোঁতে মানসী। অঁ দেউতা, এই কেঁচুৱাটো ঘৰৰ বাৰান্দাত কোনোবাই থৈ গৈছে। কি? মানুহৰ মন যে ইমান নিকৃষ্ট হ'ব পাৰে, মই কাহানি ভবাই নাছিলোঁ। তই এটা কাম কৰচোন, গাখীৰ অকণ গৰম কৰি লৈ আহ ইয়াৰ কাৰণে। ঠিক আছে দেউতা। সোনকালে মোৰ সপোনটো পূৰ কৰিব লাগিব। এনেদৰে কোনো সন্তান কেতিয়াও যাতে নিথৰুৱা হ'ব নোৱাৰে। পৃথিৱীত কিমান যে ইমান নিথৰুৱা সন্তান আছে, যি নিজৰ মৃত্যুক আঁকোৱালি লৈছে। দেউতাই আগতে মানস বুলি ল'ৰা এটাক ডাঙৰ কৰিছিল, কিন্তু এইবাৰ বহুত চিন্তা। এখন অনাথ আশ্ৰম খোলাৰ কথা চিন্তা কৰে। বহুত ল'ৰা ছোৱালী আহিল, কিন্তু নিবিৰ দেউতাৰ বহুত আপোন আছিল। অকল আমাৰ ঘৰৰে নহয়, অনাথ আশ্ৰম, বৃদ্ধাশ্ৰম সকলোৰে মৰমৰ হৈ পৰিল। ককা এতিয়া ভৰিখন অলপ ভাল পাইছেনে? এতিয়া আজি টোপনি ধুনীয়াকৈ আহিব। মই মালিচ দিছোঁ নহয়। এইবাৰ এইখন দিয়ক।
ভাল পাই যাব দেই মই থকালৈকে আপুনি টেনশ্যনে নল'ব ককা ভাত দিছোঁ আহক খাই লওকহি নিবিড় শুলে নেকি অঁ মানসী বাৰ লগত শুইছে কি ভাবি আছেনো ভাবিছোঁ মোৰ আধৰুৱা কামবোৰ কেনেকৈ সম্পূৰ্ণ কৰিম বেছি চিন্তা নকৰিব আহক ভাত দিছোঁ খাই লওকহি কি আধৰুৱা সপোনবোৰ কি আধৰুৱা কাম আধৰুৱা হৈয়ে থাকিল দুখ নকৰিবা মানসী হ'বলগীয়াটো হৈ গ'ল এৰা মানুহৰ জন্ম হ'লে মৃত্যু আছে নাকান্দিবা মানসী পিতৃক হেৰুৱাৰ কষ্ট হয়তো আমি অনুভৱ কৰিব নোৱাৰোঁ কিন্তু তোমাৰতো বহুত দায়িত্ব আছে এতিয়া তুমি তেওঁ আদৰ্শই আগবাঢ়ি যোৱা মানসী নাকান্দিবা মানসী বা তুমি ভাঙি পৰিলে নিবিৰৰ কি হ'ব সিও শাৰীৰিকভাৱে অসুস্থ হৈ পৰিব মনক অকণমান লগৰবোৰ ওচৰলৈ উলিয়াই নিব কৈছোঁ যাতে সি অলপ ঠিক হয় ককা মই জানো তুমি মোৰ লগত সদায় আছা সিহঁতি এনেই গৈছে তুমি নাই বুলি মই জানো তুমি মোৰ লগত সদায় থাকিবা তোমাৰ সপোনবোৰ মই পূৰ কৰিম খুৰা ককায়ে আমাক কিয় এৰি গ'লগৈ এতিয়া আমি কাৰ লগত খেলিম আমাক সকলোৱে কিয় এৰি থৈ যায় ধেত এনেকুৱাকৈ কিয় কৈছা আমিবোৰ আছোঁ নহয় অ' খুৰা নিবিৰে কাৰ লগত কথা পাতি আছে গৈ নিবিৰৰ গা বেয়া সেইকাৰণে সি তেনেকুৱাকৈ আছে কাৰো লগত কথা পতা নাই খুৰা নিবিৰৰ ঠিক নহ'ব নেকি কিয় নহ'ব ঠিক হ'বই তেতিয়াৰ পৰা গুচি যোৱা দেউতাক নিবিৰে সদায় দেখে কথা পাতে খেলে তাৰ বৰ মৰমৰ বাবেই চাগে সি তেখেতক নিজৰ কাষতে দেখে অনুভৱ কৰে খেলে কথা পাতে তাৰ বাদে আমি সকলোৱে জানো কথাটো তাৰ কিবা ক্ষতি হয় বুলিহে আমি একো নকওঁ বা এইটো লওক এয়াই মানৱ অঁ নমস্কাৰ অঁ ইয়াতে বহিলে যে আহক ভিতৰলৈ ব'লক অঁ ইমান দেৰি কৰিছেনে আনিব ৰবাকে নিবিৰ কেক আনিলো ব'লা ককা কেক কাটো ব'লা কিয় বহা চোৱাচোন খুৰা ককাই কেক নাকাটে খুৰাচোন কিয় নাকাটে ককা কিয় নাকাটা মোৰ গিফ্টটো কি গিফ্ট লাগিব কোৱা মই তোমাক কেতিয়াবাই ক'লোঁ মোক ক'লা তুমি যে সেইদিনা সাৰ পাই আছিলা তেতিয়াই কৈছিলোঁ মোৰ আধৰুৱা কামটো তোমাৰ আধৰুৱা কাম জীৱনত যিটো সুখৰ বাবে বৃদ্ধাশ্ৰমখন খুলিছিলোঁ সেইটো তই আহি পূৰ কৰালি তোৰ বাবে মই অনুভৱ কৰিব পাৰিছোঁ যে অনাথ আশ্ৰম বৃদ্ধাশ্ৰম খুলিলেই তেওঁলোকৰ আধৰুৱা জীৱন পূৰ্ণ হয় আধৰুৱা জীৱন পূৰ কৰিবলৈ তেওঁলোকক একেলগ কৰিব লাগিব সৰুৰে পৰা ককাৰ লগত থাকি ককাৰ মনৰ কথা বুজি নাপালোঁ দুখ নকৰিবা মনদা বৰ্তাৰ সপোনবোৰ আমিয়ে পূৰা কৰিম নিবিৰ তুমি ককাক কৈ দিয়া তেখেতৰ সপোনবোৰ আমি পূৰণ কৰিম ককা শুনিলানে ককা ককা অ ককা 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 ককা
ককা খুৰা ককা কেনে গ'ল ককা অ ককা ককা অ ককা ককা